মাছ মাৰিছে নি ইয়াতে? হয় মাছ মাৰিব আহিছিলো। অঁ পোৱা নাই আজি বৰকে। মাছ পোৱা নাই? আগৰ পানী শুকাই গ'ল। আগৰ পানী আগৰ মাছ নাইকিয়া হৈ গৈছে। অঁ এখানে নাওকেইটা গোটেই পেলাই দিছোঁ আৰু। অঁ এইটো আপোনাৰ নিজৰ নাও নি এইকেইটা? হয় মানুহকেইটা চব গুচি গ'ল। মাছ মাৰিব পৰা নাই যে হাজিৰা দিব পৰা নাই। অঁ আজি তেনে সুন্দা ভাতে খাব লাগিব আজি। খাব লাগিব এটি পাইছোঁ আৰু। অঁ দেখাওক আপুনি। পুঠি মাছ দুজনী পাইছোঁ আৰু এই পিটিকা খাব লাগিব এইটো। পিটিকা শুকুতি খাম আৰু। অঁ আপোনাৰ কিবা মাছ মৰা পিটিকা আৰু আছে মাৰি আছে আহি পোৱা নাই। আপুনি কোন? আছে 20জন মান। আপুনি ক'ৰ পৰা আহিলে? মই তৰিছে অঁ আপুনি মাছ মাৰে নি লগত? মাছ নহয় মই মাছ কিনিব আহিছিলে। মাছ কিনিব আহিছোঁ। পাব 2 কুইণ্টেল মান পাব। 2 কুইণ্টেল নহ'ব মোক মানে বেছিকৈ লাগিছিলে। এই অলপ পাছত আহি যাব। ঠিক আছে ইভিনিং হ'ব আহি যাব। আপোনাক গৰৈ মাছ লাগিব নেকি? গৰৈ হ'লেও চলিব। আৰু পুঠি? পুঠি আৰু বেছি। পুঠিবোৰ আপুনি বেছি ভাল পায় ন? ঠিক আছে। আজিকালি মাছৰ দাম কেনেকুৱা চলিছে?